গৰম দিছে ইফালেতো লাইনো নাই কিবা হয় লাইনো হৰুমা যোৱাচোন নোকোৱা কাপোৰখিনি লৈ আহাগৈ মই নোৱাৰো কিয় লৈ আহাগৈচোন ডাঙৰ মাজনীও আহি পোৱা নাই এতিয়ালৈকে বাৰ কথা মোৰ আগত নকবা দে দিনৰ দিনটো চাইকেল লৈ ঘূৰি ঘূৰিব আৰু ঘৰতো এখন কামে কৰিব নোৱাৰে গোটেই কাম মইহে কৰিব লাগে তুমি লৈ আহাগৈ কেইটা কৈ দি আছো মচলা চিনি পোৱা নাই বুঢ়ী মানুহ ল'ৰা মানুহ হৈছ দিনৰ দিনটো ইয়াতে বহি থাকিবি দেউতাহঁতৰ খেতি পথাৰত সহায় নকৰিবি আহচোন মা মোৰ বসন্তটা নক বেয়া হলো মা বাই আকৌ সাইকেলখন বেয়া কৰিলে কোনটি অবলটি তোক যে পকেটনে দিছে তোক দিবি নেকি মানে মোৰ নম্বৰখন বেয়া হ'ল তোক উঠা সাইকেল মোক সাইকেলত উঠা কোনে দৰকাৰ প্লিজ দি না মই নিবি দিনৰ দিনটো হ'বলা সাইকেল চলাই থাকিবি লড়া মানুহে সাইকেল চলাই ঘূৰি থাকিবি ঘৰৰ কাম বন কৰিবলৈ ঠা নাই তোৰ পইচা লাগে তো পইচা লাগে হা নিদিলেও কথা নাই খোজকাঢ়ি অহা যোৱা কৰিম কিয় দিম কিয় পাৰে পইচা Kalia! Hello? Oh, Mr. Abhijit Datta? Hoy, hoy. Hoy. Moi ohagale apnak contact korisu. Mobile. Hoy, hoy.
ছাৰ মোক ইয়ালৈ কিয় মাতিছিল? তুমিতো জানাই যে নিউজত দি আছে যে আজিকালি শিশু অপহৰণ, যুৱ অপহৰণ বা ড্ৰাগছৰ ব্যৱসায়। হয় ছাৰ, মই শুনিছোঁ। সিহঁত কিমান নিষ্ঠুৰ না ছাৰ। এৰা সিহঁতে যে কিমান সৰু ল'ৰা ছোৱালীক হত্যা কৰিলে এতিয়ালৈকে। মোৰ হাততে এপাত অস্ত্ৰ আছে। কি অস্ত্ৰ ছাৰ? সেয়া হ'ল মোৰ বন্ধু CID ৰক্তিম। মোৰ বিশ্বাস মোৰ বন্ধুৱে এই ক্ষেত্ৰত মোক সহায় কৰিব। য়েছ ছাৰ। আপোনাৰ এটা আমাক সহায় লাগিব। কেনেকুৱা হয়? আপুনিতো গম পাইছে কালিয়াদানৰ গেঙে কি কৰিছে। ছাৰ আপুনি ইমিডিয়েটলি এটা একশ্যন লওক। হয়, মই আপোনালোকৰ এটা ছদ্মবেশ ধৰি কিনে আপোনালোকক সহায় কৰিম। মই আমাৰ CID দলে আপোনালোকক সহায় কৰিব। বা এতিয়ালৈকে অহা নাই, যোৱা ৰাতিও দেৰি কৰিছে। আজিকালি দিনকালবোৰ ইমান বেয়া হৈছে, তাই ছোৱালী মানুহ হৈও ল'ৰাৰ দৰে কাম কৰে। মোৰতো ভয়ে লাগে। হয় তোমাক মা অ মা 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 অ মা মা বাৰ কিবা হ'ল? কি হৈছে মাজনী? কি হৈছে? মাজনী কি হৈছে? তোক মই কৈছিলো যে ছোৱালী মানুহ ঘৰত কাম কৰিবি। তই এতিয়া কি কৰি থাকা মাজনী? এতিয়া কি হ'ব কচোন? কি হ'ল? নাই অ মা তোমাৰ ল'ৰা বৰ বেয়া কাম হৈছে সেইটো দিলো নহয় সেইটো আধা কাম। তোৰ কি হৈছে? তই দেখা নাই নেকি? বলচোন বল আ ভিতৰত কা। একো হোৱা নাই ইমান এনেকুৱা কিয় কৰিছা বলচোন তই বল। মা বাইলেকে এগিলাচ পানী আনো। এই মাই কই না ল'ৰা মানুহৰ লগত বেছি যুঁজিব নালাগে। ইমান লুকাইছ? হ'ব মোৰ পৰামৰ্শ এটাজনী তই মোক নিশিকালে হ'ব। মই জানো তই মোক কেনে মই সৰু হৈ আছে গম পাইছনে? পাইছো। তই কাক পৰামৰ্শ দি আছ? এই চোৱাচোন মা এজনীয়ে মোক কি শিকাই আছে এইবোৰ। এইগিলাচ খাই লওক প্ৰথমতে। তই একো একো কৰা নাই নহয়? টিপি দিম। দুটা মানে কি তই কাজিয়া কৰিবি নেকি? কাবাক হ'লে ভাত খুৱাই দে। নাই নাখা 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 অলপ খোৱা। মোক খালি দিবৰ সময় নাই, কাবাক ভাত খুৱাই দিব পাৰে। হেল্ল' গৈছো। খাই যোৱা। অলপ খাই যোৱা তো। গৈছো গৈছো বাই বাই। কাবাক খুৱাই দে। খাবি নেকি তই? খুৱাই দিওঁ নেলাগে মোক। কাবাক মৰম কৰিলে নালাগে দে তেনেহ'লে খাবলৈ। সতি চেণ্ডেলৰ দেচোন। আৰু আহাতো এমত মোৰ লাগি দুটা চিঙৰা লৈ। মাজনী তই এইবোৰ কি কৰি আছা? ছোৱালী মানুহ হৈ কিনে কালি যিটোহে ঘটনা ঘটিছে মোৰতো ভয়ে লাগে। হয়তো তোমালোকৰ ভয় কৰি আহে আহিবা দে তুমি। অ'কে বাই বাই মই যাওঁ এতিয়া। দুটা চিঙৰা দে। Excuse me. এইটো বেলেগ ঘৰ হয়নে? হয় এইটো বেলিবৰৰ ঘৰ হয়নে? পুলিচ? মা আমাৰ ঘৰত বাঘ বিচাৰি পুলিচ আহিছে। পুলিচ? এই হৰি ক'ত বা কি জেং লগালে। মা তুমি আগুৱাই যোৱা, মোৰ বহুত ভয় লাগিছে। আছোন নমস্কাৰ। মোক আপুনি চিনি পাইছেনে? চিনি পাইছো নাই পোৱা পাইছো। এই মোৰ হেৰি লগৰে। হয় নেকি? আহাচোন আহা বহাই। আহা বহাই ইয়াতে। ভাল সাংবাদিক হিচাপে বেলি বৰুৱাৰ ইয়াতে বহুত নাম আছে। মই এখন বেলেগ থানাৰ পৰা ইয়ালৈ বদলি হৈ আহিছোঁ আৰু গতিকে ভাবিলোঁ এবাৰ বেলি বৰুৱাৰ ঘৰটো চাই যাওঁ। হয় নেকি? ঠিকে আছে ভালে কৰিছা তুমি। হয়। তাই বৰ্তমান ঘৰত নাই ৰ'বা আহিবই এতিয়া। খুৰাদেউ নাই নেকি? তাই মনিব 2 বছৰে হ'ল। বেয়া নাপাব হা। নাপাওঁ দিয়া। তোমাকতো মোৰ সৰু ছোৱালীজনী দেখি ভয়ে খাইছিল। হয় নেকি? তোমাৰ নাম? নমস্কাৰ মোৰ নাম শ্ৰীজন বৰুৱা। নমস্কাৰ বাইদেউ। নমস্কাৰ। আচোন মই তোমালৈ চাহ লৈ আহোঁ। এই চাহ নাখাওঁ, মোৰ ডিউটি আছে। আপুনি পানী এগিলাচ আনিব। ৰ'বা মই আনি আছোঁ। মাজনী তহঁতে কি কৰিছা? একদিন আলহী এনেকুৱা নাপায় নহয়, বেয়া পাব।
তোমাৰ ঘৰত সকলো ভালে আছে? আছে মই বোলে আৰু আহিবা মাজনী কেতিয়া বোলে? হয় আহিম বাইদেউ এবাৰ টুপিটো পিন্ধি চাওক লোৱা কি ধুনীয়া দেখা হৈছে এইটো মই তোমাৰ দৰে ডাঙৰ হ'লে বুলি চাম হয় নেকি? হ'ব ধুনীয়া দেখা বুজিছো বাহ লা মই যাওঁতে ধৰিবা। আরে তুই তই কেতিয়া এই বেছি হোৱা নাই আৰু আহিব। এই আশা কৰে আরে না চাহ নাখালো দেই, পানী গিলাচে খালো। বলো ভালে আছে না ঘৰত আছে তোৰ ভালে আছ? আছে দে আজি ইয়া মই তহঁতৰ এই অঞ্চললৈ বদলি হৈ আহিছো। গম পাইছিলো আৰু ঘৰত আহিব তইতো নাম জনা সাংবাদিকে হৈ গলি। সেই নাই সৰু চেয়াৰখন লৈ আহা মা পানী গলাচোন চিনি কেনেকৈ পালি এই এজন ল'ৰা আহিছে তাকে সুধি দিলো। বাকী আজিকালি জানই তো সমাজত কি চলিছে, তই যেতিয়া সাংবাদিকে অলপমান সাৱধানে চলিবি। নাই আছো ৰৈ হয় দিয়া, তুমি যিটো কথা কৈছা ময়ো সেইটো কথাই কৈছো। এই কথাবিলাক একো নুশুনে। হয় বাইদেউ আমাৰ বাৰ একদমেই পৰিচয় নাই কি নুশুনি ল'ৰাবিলাকে জোকাই ন তাকে দিওঁ একেবাৰে পিটনটো কি নুশুনি থাকে নেকি তথাপিও আজিকালি গুণ্ডাগাৰ্দি বহুত হৈছে, গতিকে অলপমান সাৱধানে চলিব লাগে। তই যাতে মোৰ বেষ্ট ফ্ৰেণ্ড, গতিকে তই এখন কথা ক'লো বেয়া নাপাবি দেই। এতিয়া মই আহো দেই। যা বাই 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 মা মাজে মাজে আহিম। বাইদেউ আহিবা তই ইমান কাজিয়াবোৰ কিয় কৰিবি ল'ৰা মানুহৰ লগত? আজিৰ দিনকালবোৰ যে ইমান বেয়া হৈছে, তই অলপ ভয়ভীত কিয় নকৰানো? দিয়ে এইবোৰ পৰিচয় বা তই মোৰ লগে চিঙৰা নানিলি? ই খুপুৰিটো চিঙৰাত লাগিছে মা চাবা এদিন তোমাৰ ছোৱালী সকলে গৌৰৱ কৰিব দেখিম নহয় তেতিয়া গৌৰৱ কৰিম নে কি কৰে। মই বেলি বৰুৱা আজি আপোনালোক লৈছে এনেকুৱা এটা অঞ্চললৈ য'ত বহুতো স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ অপহৰণ হৈছে, যুৱতী অপহৰণ, হয়তো বহুত ড্ৰাগছৰ ব্যৱসায়ৰ আৰম্ভণি হৈছে। চ' আমি এই বিষয়ে জানিবলৈ আমি আঁকোৱালি লৈছোঁ এগৰাকী পুলিচ বিষয়াক। চ' আপুনি যিহেতু গম পাইছে বহুতো অপহৰণ, হয়তো বহুত কিবা কিবি হৈছে, তাৰ বিষয়ে আপোনাৰ অনুভৱ কেনেকুৱা? হয়, আমি বহুত সতৰ্ক হৈ থাকিব লাগিব। আমি 24 আৱাৰ্ছ সতৰ্ক হৈছোঁ, যিহেতু সিহঁত স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল হয় না আমাৰ ডিপাৰ্টমেণ্টটোত বহুত প্ৰেছাৰ পৰিছে। হয় এইটো আপোনালোকে কিবা এনেকুৱা ষ্টেপ ল'বনে যাৰ ফালে ত' মেম এনেকুৱাটো পৰিৱেশৰ বাবে আপোনাৰ কিবা এটা একশ্যন ল'বনে? হয়, আমি এটা একশ্যন ল'ম বুলি ভাবিছোঁ, যাৰ বাবে আমি ধৈৰ্য ধৰি আছোঁ। হয়, আজি এই পৰিৱেশটো আমাৰ কেমেৰা পাৰ্চনে প্লিজ অকণমান দেখুৱাই দিয়কচোন। হয়, আপোনালোকে চাব পাৰে গোটেই পৰিৱেশটো কেনেকুৱা। আপোনালোকে এই পৰিৱেশটো বহুতো অভিভাৱক নাইবা শিক্ষক শিক্ষয়িত্ৰী বহুত উগুল টুগুল হৈ আছে, কাৰণ এখন ঘৰ ভৱিষ্যতেই নহয়, এখন বিদ্যালয় ভৱিষ্যতটো মানে কি হৈছে হেৰাই গৈছে। তাৰ কাৰণে আৰক্ষীৰ বিষয়ে কি কৰিব সেই মন্তব্যৰ কাৰণে আমি চাই দিম। ধন্যবাদ মেম আপুনি সঁহাৰিৰ কাৰণে। এতিয়া আমি ডেৰেক্টৰ পৰা কিছুমান মন্তব্য ল'ম। হয়, আমি উপস্থিত হৈছোঁ এইখিনি জেগাত য'ত এজন অভিভাৱকে নিজৰ মানে ল'ৰা ছোৱালী হেৰুৱাৰ কাৰণে বহুতো দুখিত হৈছে। তাৰ কাৰণে প্লিজ ছাৰ আপুনি কিবা ক'ব। হয় ছাৰ হয়, আমি বহুত দুখিত। আমাৰ ছোৱালীজনী হেৰাই গ'ল এই অপহৰণত। বহুত সফল ল'ৰা কিবা কাৰণে এনেকৈ চলি আছে, বহুত দুখিত। হয় ছাৰ বুলিয়ে নহয়, কিমান মাক দেউতাক বা কিমান শিক্ষাৰ্থী আজিকালি দূষিত হৈছে। কাৰণ এই আচলতে মই ক'ব বিচাৰিছোঁ এটা গেং ওলাইছে। আচলতে এইটো এটা ৰহস্যহে আছিল, মানে কালিয়া নামৰ গেং এটাই এই সকলোবোৰ কাম কৰি আছে, ড্ৰাগ ছাপ্লাই বিভিন্ন কিবা কালি। আমি মই থিয় হৈ আছোঁ এই ৰাস্তাটোত, য'ত নেকি এটা চক তাত মানে স্কুলৰ ছাত্ৰ ছাত্ৰীবোৰে অহা যোৱা কৰে, কিন্তু আজি হৈছে একদম বিৰাট। চাওক আপোনালোকে আগত এটা ঠেকা নাচাই কিবা আমাৰ চেনেল গ্ৰীণ টিভি।
जय कालिया जय कालिया जय कालिया আমার মাজলৈ উদ্ধাৰ আহিছে দুজনী ছোৱালী আৰু দুজন ল'ৰা তুমি সোনকালে ইহঁতক পিকনিক কৰিব লাগিব Yes, boss. জয় কালিয়া जय कालिया দে দে Boss. মিষ্টাৰ শইকীয়া আপোনাৰ অৰ্ডাৰটো আমি অতি শীঘ্ৰে লৈ লৈছোঁ আমাৰ তৰফৰ পৰা আমি এতিয়াই পঠাই দিছোঁ আমাৰ মাজলৈ এটা অৰ্ডাৰ আহিছে আমি অতি শীঘ্ৰে অৰ্ডাৰটো ল'ব লাগিব Yes, boss. আহক जय कालिया जय कालिया আজি দেৰিয়ে হ'ল ন Yes, boss. Jai Kalia! Kalia!
এটা প্লেন থাকি শুরু হৈ গ'ল আৰু আমাৰ এটা প্লেন আছে সেই প্লেনটো হৈছে চাহ বাগিচাৰ মালিকজনক জয় কালিয়া Let's go! Sir, আমি এই মিশনত কেনেকৈ আগবাঢ়িম? মই আপোনালোকক যিমান পাৰোঁ সহায় কৰিম আৰু তোমালোকক আজি হাৰিয়ানা চালাম দিয়া Oi, কি বুদ্ধি দিয়ে কই না ও ঠিক আছে খালে নে নাই ওই খাদ্য খাবি নে রাখো খাদ্য খাবি নে নাই ওই তুই সুপারি ভর্তি ট্রাকর উঠাই দে ওই কি আনিছে ইয়েস বস মিস্টার হয় কিয়া আপোনাৰ আইটেম ইতিমধ্যে আমি ৰেডি কৰিছো আপুনি 2 মিনিট ৰখক আমি এতিয়াই যাইছো জয় কালিয়া হেল্ল তোৰ ছোৱালী মাত্ৰ অন্তিমবাৰৰ বাবে শুনিল মাজনী মা মাজনী ও মা হেল্ল মা মা ইয়া তোর অন্তিমবার জয় কালিয়া জয় কালিয়া কি দিন ছোৱালী যদি কেৱল নকৰিবি প্লিজ জয় কালিয়া
তাই সৰু সৰু ছাত্ৰ ছাত্ৰীক পঢ়াব হা উঠ উঠ এটা গাছ গাছ লৈ দিলা তই কোন তোর আসল নাম কি তই কোন ক তই কোন মোৰ 7 বছৰ বয়সত মোৰ চকুৰ সন্মুখত যেতিয়া মোৰ মা দেউতাক মাৰি পেলাইছিল তেতিয়া এইসকল দানৱৰ বেয়া লগা নাছিল নে তেতিয়া মই হেকুৰি কান্দিছিলোঁ মা দেউতা মোৰ চকুৰ সন্মুখত যেতিয়া মোৰ মা দেউতাক হত্যা কৰিছিল মই তেতিয়া প্ৰতিজ্ঞা কৰিলোঁ যে মই কাৰোবাৰ ল'ৰা ছোৱালী মাতৃ বা আন কাৰোবাক হত্যা কৰিম হেল্ল' খুৰীদেউ হয় আপোনাৰ ছোৱালী মোৰ লগত আছে আপোনাক মই এড্ৰেছটো দি আছোঁ আপুনি আহি যাওক তোৰ কাৰণে আজি কিমান কেছ গম পাইছা মোৰ এখন হাত গ'ল এই চাৰৱান হাত গ'ল কিমান সৰু সৰু ছোৱালী আজি কি হ'ল গম পাইছা তোৰ লাজ নালাগে তোৰ বৰ ঐ উঠ মিষ্টাৰ দাস ধৰক লৈ যাওক চাৰিয়াক লৈ যাওক মাজনী বিশেষ অঞ্চল এটাত উপস্থিত আছো যি অঞ্চলত 2 কেইদিনমান আগতে বিশিষ্ট সাংবাদিক এগৰাকী আমাৰ মাজৰ বেলি আমাৰ নিৰুদ্দেশ হৈছিল আজি আমাৰ ইমান এই সাহসী বেলিক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই কংক্ৰিটৰ পৃথিৱীত নিস্বাৰ্থবানহীনতা যিয়ে আমাৰ দেশ ভাল এজন আমাৰ সমাজৰ নাৰীক অৱকলংকৃত কৰিবলৈ ইয়াৰ পৰা উঠাই লৈ গৈছিল এই আমাৰ বেলি আজি তাই হাতত গুলিৰুদ্ধ হৈ আহত হৈ আছে তাইৰ ভগ্নী আৰু তাইৰ সহাৰ্থী এয়া অপহৃত হৈছিল আৰু যাক বেলিৰ সহায়ত আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ এয়া আমাৰ বেলি এগৰাকী বহুত মানে সাহসী কি বুলি তাইক স্বীকৃতি দিম যেন তাই ইমান সাহস কৰি এজন কংক্ৰিটৰ পৃথিৱীত দুষ্টৰ লগত যুঁজি দমন কৰিছে এই বেলিৰ বাবে মই আজি জয় অসম কৈছোঁ বেলিয়ে কি ধৰণে এই কাৰ্যসূচী আগবঢ়াইছিল কেনেকুৱা ধৰণে তেওঁ আগবাঢ়ি গৈছিল তেওঁৰ বাবে মই বেলিৰ ওচৰত তেওঁৰ মন্তব্য বিচাৰিম বেলি তোমাৰ মন্তব্য কোৱা তুমি এই মহান কামটো কেনেদৰে কৰিলা আচলতে ইয়াত মই নহয় ইয়াত মোৰ লগতে বহুতো মানে ছাৰ মেম আৰু মোৰ বহুতো মানে কি বুলি কয় এই প্ৰমোটত থকা বহুত মানুহ আছে আৰু এই গুলিটো আচলতে সামান্য হয় এই ল'ৰা ছোৱালীবিলাকৰ কাৰণে এগৰাকী মাতৃৰ কাৰণে শিক্ষকৰ কাৰণে এটা পৰিয়ালৰ কাৰণে এখন গাঁৱৰ অথবা এখন এটা বহুত ধুনীয়া কথা কৈছে যেন বেলিয়ে এই সাধাৰণ গুলিটো তেওঁৰ কাৰণে একোৱেই নহয় কাৰণ তেওঁ এই শিক্ষক মাতৃ দেশৰ কাৰণে যুঁজিছে তেওঁ ইমান ধুনীয়াকৈ যেনে মন্তব্যটো দাঙি ধৰিছে তেওঁ মানে কৈছে যেন তেওঁৰ বাবে মৃত্যুবৰণ কৰিবও মানে দেশৰ কাৰণে তেওঁ ভয় নকৰে এই ভাৱটো তেওঁৰ প্ৰকাশ হৈছে আৰক্ষী বিষয়াজনক সুধিব বিচাৰিছোঁ এই প্ৰচেছটো মানে আপোনালোকে কেনেকৈ এই কালিয়াজনক আপোনালোকে উদ্ধাৰ কৰিলে হয় এই ক্ষেত্ৰত আমাৰ ৰক্তিম দত্তই পাগলৰ ভাও ধৰি সহায় কৰিছে মই এই মুহূৰ্ততে খন্তেক মুহূৰ্ততে মই ৰক্তিম দত্তৰ পৰা জানিব পাৰিছোঁ যে এই ৰক্তিম দত্তই বিভিন্ন ছদ্মবেশ ধৰি আমাৰ এই অপহৰণ কাৰ্যটো বেলিৰ লগতে সেই শিশুসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আপুনি কেনেদৰে আগবাঢ়িছিল যেন বিভিন্ন ছদ্মবেশ ধৰিছে আপুনি কিয় মানে আপুনি ইমান মহান হৈ ইমান ধৰণৰ
আপোনালোকে ছদ্মাৱেশ ধৰিছে কেনেকৈ আপোনাৰ মন্তব্য মই জানিব বিচাৰিম হয় মই সমাজৰ কাৰণে ওলাই আহিছোঁ আৰু সমাজৰ কাৰণে মই জীৱন ত্যাগ কৰিব পাৰোঁ সেইবাবে মই এই সাহসটি লৈ মই সমাজৰ কাৰণে ওলাই আহিছোঁ আৰু বেলি বৰুৱাক মই উদ্ধাৰ কৰিছোঁ আৰু মোৰ টিমতো মানে মোৰ টিমৰো মোৰ লগত বহুত সংযোগ আছে গতিকে মই ক'বলৈ বিচাৰিছোঁ জয় আই অসম জয় আই অসম এই মুহূৰ্তত ৰক্তিম দত্তই কৈছে যেন জয় আই অসম সদায় তেওঁ অসমৰ হৈ যুঁজি যাব দেশৰ হৈ যুঁজি যাব তেওঁ ভাল কাম কৰি যাব দেশৰ হৈ মৰি যাব তেওঁ কোনো মৃত্যুক নিউচি নাহে তেওঁ ভাল কৰ্ম কৰিব ইয়াৰ জৰিয়তে আমি গম পালোঁ যেন সকলো মানুহৰে যেন দেশ প্ৰেম দেশ ভক্ত দেশৰ প্ৰতি আগ্ৰহী সকলোৱে যদি এনেদৰে আগবাঢ়ি আহে আমাৰ দেশ কেতিয়াও ধ্বংসৰ পথত নাযায় আমি সদায় উচিত হৈ থাকিম জয় আই অসম জয় আই অসম।